নমস্কাৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব এটা বিশেষ স্কিম আৰু কোনে কোনে লাভ কৰিব এই স্কিমৰ সুবিধা আহক আমি জানি লওঁ। মৰ্টগেজ অবিহনে বেংকৰ পৰা লোন ল'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব বিশেষ এটা স্কিম। কোনে কোনে লাভ কৰিব এই স্কিমৰ সুবিধাসমূহ? যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাত অৰুণোদয়ৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব 2.50 লাখ টকাৰ লোন। উজনিৰ 4 বানাক্ৰান্ত লোকলৈ বিশেষ সকাহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, কৃষ্ণ নামৰ যুৱক এজন ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত। এতিয়া হৈ পৰিছে উত্তপ্ত পৰিস্থিতি। প্ৰেমৰ চলনাৰে ঘন জংঘলত সংঘটিত কৰিছে এক ভয়ানক কাণ্ড। টিপকাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট প্ৰেমিক কৃষ্ণক। স্বাস্থ্য পৰীক্ষাৰ বাবে কোকৰাঝাৰ হাস্পাতালত ভৰ্তি কৰা পৰ্বতজোৰাৰ গাম্বাৰী বিলত সংঘটিত এই কুকাণ্ড। ৰাজ্যত পুনৰ হাই এলাৰ্ট জাৰি কৰা হৈছে কিয়নো প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত আকৌ বতৰৰ কালৰূপ। 4 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূৰ্বাঞ্চল জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। হঠাৎ প্ৰান্তে প্ৰান্তে ধুমুহা আৰু বজ্ৰপাত। উজনি অসমৰ 7 জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী। তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু চৰাইদেউ লগতে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, USTM-ৰ শিক্ষাৰ্থীৰে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। USTM-ৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব প্ৰধানমন্ত্ৰী। নমাইলত অৱস্থিত USTM-ৰ কৰ্তৃপক্ষই সদৰি কৰিলে এই তথ্য। নিচামুক্ত যুৱ সমাজ শীৰ্ষক আলোচনা চক্ৰত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ পৰাই লাইভ অন্তৰংগ আলাপ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। 2 আগষ্টৰ পুৱা 10 বজাত অনুষ্ঠিত হ'ব এই পোনপটীয়া সম্প্ৰচাৰ। USTM-ৰ চেণ্ট্ৰেল অডিটৰিয়ামত উপস্থিত থাকিব USTM-ৰ শিক্ষাৰ্থীসকল। USTM-ৰ জেনজি শিক্ষাৰ্থীয়ে কথা পতাৰ সুবিধা পাব প্ৰধানমন্ত্ৰী মোদীৰ সৈতে। যুৱ কল্যাণ, যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ উদ্যোগত বিশেষ অনুষ্ঠান। USTM-ৰ শিক্ষাৰ্থীৰে কথা পাতিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ, মোদী চৰকাৰক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰশ্ন কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। নিৰ্বাচন আয়ুক্ত নিযুক্তি কমিটিৰ পৰা কিয় আঁতৰাই ৰখা হ'ল মুখ্য ন্যায়াধীশক? নিৰ্বাচন আয়োগে স্বাধীনভাৱে কাম কৰোঁতে ৰাইজে দেখা পাব লাগিব। নতুন আইন প্ৰণয়ন কৰা সময়ত কিয় মুখ্য ন্যায়াধীশক বাদ দিয়া হয়? নিৰ্বাচন আয়ুক্তৰ বাছনিৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশক আঁতৰাই ৰখাৰ কাৰণ কি হ'ব পাৰে? পৰৱৰ্তী সময়ত সংসদত প্ৰণয়ন কৰা হৈছিল নতুন আইন। মুখ্য ন্যায়াধীশক আঁতৰাই অন্তৰ্ভুক্ত কৰা হৈছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰশ্ন কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ, বানপীড়িতৰ কাষত যুৱ সাংবাদিকৰ দল। উজনিৰ বন্যৰ্তক বিতৰণৰ সাহায্য। খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ, খোৱা পানীৰ যোগান ধৰে বন্যৰ্তক। গুৱাহাটীৰ পৰা যোৱা সাংবাদিকৰ দলৰ মানৱ দৰদীৰ অভিযান।